Hello everyone. Do you know law of attraction? Apuni baru janane law of attraction mane ki? Law of attraction mane hoise action and reaction. Hoy apuni thike shunise. Law of attraction or ortho hol action and reaction. Apuni jodi karobak bhal byabohar kore tente apuni nishoy bhal byabohar pabo. Aru jodi apuni karobak beya byabohar kore tente apuni nishoy beya byabohar pabo. Jodi apuni karobak utkha diye tente apuni tar binimot utkha pabo nohoy janu. এনেদৰে আমাৰ চিন্তাধাৰা যদি আমি সদায় ইউনিভাৰ্সৰ লগত কথা পাতি থাকো আৰু এনে ধৰণৰ চিন্তাধাৰাৰ জৰিয়তে আমি আমাৰ জীৱনটো সদায় গঢ়ি গৈ থাকো ফৰ এক্সাম্পল আপুনি যদি কিবা এটা কাম কৰিম বুলি ভাবে নিজৰ হেলথৰ ওপৰত তেন্তে নিশ্চয় আপুনি আপোনাৰ হেলথৰ ওপৰত কাম কৰা আৰম্ভ কৰি দিব আৰু যদি আপুনি কিবা এটা বিষয় ভাল পায় বা কিবা এটা বস্তু ভাল পায় তেন্তে সেই বিষয়টোৰ ওপৰত আপুনি কাম কৰা আৰম্ভ কৰি দিব নহয় জানো গতিকে ল অফ এট্ৰেকশন মানে হৈছে অ্যাকশন এণ্ড ৰিয়েকশন আজি আপোনালোকক মই এনেকুৱা এটা টেকনিক শিকাম যাৰ জৰিয়তে আপোনালোকে ফিজিক্যাল হওক মেন্টাল হওক হেলথ হওক বা মানি ৰিলেটেড হওক যিকোনো সমস্যা দূৰ কৰিব পাৰিব তো টেকনিকটো কি টেকনিকটো হ'ল চাহৰ যাদু হয় ঠিকই শুনিছে আপোনালোকে এই টেকনিকটো চাহৰ লগত আমি ইউজ কৰোঁ অৰ্থাৎ ইউজ কৰিব পাৰোঁ এই টেকনিকটো আপুনি পানীৰ লগত ইউজ কৰিব পাৰে কিন্তু পানীৰ লগত কৰিলে কি হয় জানেনে 75% পানী আমাৰ বডিত থাকে ইয়াৰ উপৰিও পানীটো আমি যিকোনো ক্ষেত্ৰত ইউজ কৰোঁ গা ধোৱা ক্ষেত্ৰতে হওক বা কাপোৰ ধোৱা বাচন ধোৱা এভৰিথিংতে আমি পানীটো ইউজ কৰোঁ ৰন্ধা বঢ়া ক্ষেত্ৰত হলো কিন্তু চাহটো মানুহে দিনটোত দুবাৰ বা তিনিবাৰ সেৱন কৰে নহয় জানো গতিকে চাহৰ ভ্যালুটো পানীতকৈ অলপ বেছি কোৱা হয় বেছি ভ্যালু থকা বস্তুৰ লগত যদি আপুনি কিবা এফাৰ্মেশন সংলগ্ন কৰি দিয়ে তেন্তে সেই বস্তুটোৱে আপোনাৰ জীৱনত বেছি ভালকৈ কাম কৰি যায় গতিকে আপুনি চাহ নলৈ গাখীৰ ল'ব পাৰে যাৰ যি চইচ কফি ল'ব পাৰে চৰবত ল'ব পাৰে এভৰিথিং খোৱা বস্তুৰ লগতো কৰিব পাৰে মুঠতে পানীতকৈ ভ্যালুএবল বস্তু হ'ব লাগিব এনেকৈ একাপ চাহ ল'ব গৰম চাহ বেছি গৰম হ'লে আপুনি ধৰিব নোৱাৰিব গতিকে অলপ কম গৰম হ'লেও হ'ব চাহ কাপ এনেকৈ ধৰিব এখন হাতেৰে আনখন হাতেও ধৰিব ধৰি হাতটো হেকিব হেকি পেলাই চকুকেইটা মুদি আপোনাৰ যি সমস্যা আছে সেই বিষয়ে ক'ব কৈ তিনিবাৰ ইন্টিগ্ৰেট বুলি তিনিবাৰ ক'ব ইন্টিগ্ৰেট মোৰ সোঁ হাতখনৰ লগত ইন্টিগ্ৰেট মোৰ বাওঁ হাতখনৰ লগত ইন্টিগ্ৰেট মোৰ হোল বডিৰ লগত ইন্টিগ্ৰেট ইউনিভাৰ্সৰ লগত এনেদৰে কৈ চাহ কাপ এনেকৈ খাব এই চাহ কাপ এটা কি চাহ হ'ল জানেনে এই চাহ কাপ সাধাৰণ চাহ হৈ থকা নাই কিন্তু এই চাহ কাপ হৈ গ'ল মিৰাকল চাহ হয় মিৰাকল চাহ এই মিৰাকল চাহে আপোনাৰ জীৱনত মিৰাকলছ নিশ্চয় কৰিব ইয়াৰ পৰা যদি আপোনাৰ মাইগ্ৰেন পেইন থাকে বা কঁকালৰ বিষ ভৰিৰ বিষ হাতৰ বিষ আজিকালি মানুহৰ বিষৰ বেমাৰে বেছি তেনে ক্ষেত্ৰত আপুনি চাহ কাপ এনেকৈ ল'ব লৈ পেলাই হিল মি নাও হিল মি নাও হিল মি নাও বুলি তিনিবাৰ ক'ব আপোনাৰ যি মানে সমস্যা আছে সেই বিষয়ে ক'ব বা বেমাৰটোৰ বিষয়ে ক'ব ভাল হৈ যোৱাটো বিচাৰি হিল মি নাও বুলি তিনিবাৰ কৈ ইন্টিগ্ৰেট বুলি তিনিবাৰ ক'ব আচলতে আমি যে এই কথা কৈ আছো সেয়ানো কি সেয়া হ'ল এক এনাৰ্জি আপুনি যে উশাহ নিশাহ লৈ আছে সেয়াও এক এনাৰ্জি আপুনি যে চাহ কাপ খাইছে এই চাহৰ পৰা যি ধোঁৱা ওলাইছে সেয়ানো কি সেয়াও এক এনাৰ্জি এই এনাৰ্জি ক'ত গৈ মিলিছে জানেনে ইউনিভাৰ্সৰ লগত আমাৰ চাৰিওফালে সকলোবিলাক এনাৰ্জি আমি হয়তো বহুত মানুহে গম নাপাওঁ গতিকে আমি ইয়াৰ পাৱাৰৰ বিষয়েও গম নাপাওঁ কিন্তু ইয়াৰ পাৱাৰ বহুত বেছি এই টেকনিকটো আপুনি যিকোনো সময়তে প্ৰয়োগ কৰি চাব পাৰে এইটো কোৱা নাই যে আপুনি যদি মেডিচিন লৈ আছে মেডিচিন লোৱা বন্ধ কৰি দিব এনেকুৱা নহয় আপুনি মেডিচিনো লৈ থাকক লগতে এই টেকনিকটো আপুনি এপ্লাই কৰি চাব এইটো হৈছে এটা প্ৰচেছ গতিকে এইটো আপুনি কৰি চাব পাৰে ইয়াত কৰাত কোনো সাইড ইফেক্ট নাথাকে আপুনি দিনটোত যেতিয়াই পায় তেতিয়াই এইটো টেকনিক এপ্লাই কৰিব পাৰে কৰি চাব নিশ্চয় খুব ভাল পাব ধন্যবাদ ভিডিওটো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনে ধৰণৰ ভাল কন্টেন্টবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ যাৰ ফলত সকলো মানুহে যাতে উপকৃত হ'ব পাৰে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিওটো ধন্যবাদ